স্বর্গীয় রাজেশ রাভার পুত্র শ্রীযুত রবি রাভাক মই স্বামী ৰূপে বৰণ কৰিল। আজিৰ পৰাই এওঁকে মাৰ জীৱনৰ পৰম দেৱতা হিচাপে হৃদয়ত স্থান দিল আৰু তেওঁৰ সতে যুগ্ম জীৱন যাপন কৰি সংসাৰ কৰিবলৈ অংগীকাৰ কৰিল। বিনীত শ্ৰীযুতা হৰিৰাই জীবন আলাখৰ নামি কাৰণে হানিলে ৰহন শিৰতে দুহাতে দুহাতত ৰাখিব দেউতাৰ আশীষত বিদায়